এইবাৰ জুবিন ক্ষেত্ৰতকৈ সমালোচিত বংগৰ গায়িকা মৰ্মিতা মিত্ৰ। জুবিন গাৰ্গৰ গীত গাই অসমত ভাইৰেল হৈ পৰিছিল গায়িকা মৰ্মিতা মিত্ৰ। তেওঁ জুবিন গাৰ্গক ভগৱান মানিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সুদূৰ কলকাতাৰ পৰা শেষবাৰৰ বাবে এবাৰ চাবলৈ গুৱাহাটী আহি পাইছিলহি মৰ্মিতাই। অসমৰ বিভিন্ন ঠাইত অনুষ্ঠান কৰিছে মৰ্মিতাই আৰু দৰ্শকৰ ভাল সঁহাৰিও পাবলৈ সক্ষম হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ নামৰ টেটু বনাইছে তেওঁ। পিছে জুবিন ক্ষেত্ৰতকৈ সমালোচিত হ'ল এই গায়িকা। তেওঁৰ ফটো শ্বেয়াৰ কৰি কিছুমানে লিখিছে, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কোনোদিন মাত মতা নাছিলে এই মৰ্মিতাই, কিন্তু এতিয়া বিহু অহা বাবেই তেওঁ নাটক কৰি আছে যাতে অসমত বিহু অনুষ্ঠানবোৰক তেওঁক মাতা হয়। ইয়াৰে মাজতে বহুতে আকৌ মৰ্মিতা মিত্ৰক সমৰ্থনো জনায়, কাৰণ তেওঁ অসমৰ বাহিৰৰ পৰা আহিও অসমৰ কলা সংস্কৃতি আৰু অসমীয়াৰ কালচাৰবোৰ ধুনীয়াকৈ মানি লৈছে আৰু তেওঁ সকলোকে শ্ৰদ্ধা কৰে। পিছে আপোনালোকৰ মৰ্মিতা মিত্ৰ কেনেকুৱা লাগে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।